হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটি বিশেষ কিতাপ, যিখন কিতাপ পঢ়ি আপোনালোকে এজন সফল ব্যৱসায়ী হ'ব পাৰিব। আমি পঢ়ি লিখি যেতিয়া BA, BCom বা BSc বা আন কিবা ডিগ্ৰী পাছ কৰোঁ, তাৰপিছত আমাৰ চিন্তা হয় যে এটি চৰকাৰী চাকৰিৰ কথা, যিহেতু তেতিয়া আমাৰ দায়িত্ব হৈ পৰে ঘৰখন চলাব লাগে, মা দেউতাকক পোহপাল দিব লাগে, ভণ্টিক বিয়া কৰাব লাগে ইত্যাদি বিভিন্ন ধৰণৰ চিন্তাই আমাক আগুৰি ধৰে। আৰু যদিহে এপ্লাই কৰি ইণ্টাৰভিউ দি এটা চৰকাৰী চাকৰি নাপাওঁ তেন্তে কি হ'ব? সেয়েহে জীৱনত যেতিয়া চিকিৎসা কৰাবলৈ, ৰোমাঞ্চ কৰিবলৈ আৰু জীৱনটোক চলাই নিবলৈ যদি টকা পইচা নাথাকে তেন্তে এইখন পৃথিৱীত জীয়াই থাকি একো লাভ নাই। গতিকে এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ কথা চিন্তা নকৰি এজন সফল ব্যৱসায়ী কেনেকৈ হ'ব পাৰি সেই বিষয়ে বহলভাৱে বিশ্লেষণ এইখন কিতাপত কৰা হৈছে। আৰু এইখন কিতাপ পঢ়িলে নিশ্চয় আপোনালোকে এদিন সফল ব্যৱসায়ী তথা নিজৰ ভৰিত থিয় দিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। আৰু এইখন কিতাপৰ নাম হৈছে দুনিয়া কা মহান চেলছমেন, দ্য গ্ৰেটেষ্ট চেলছমেনছ ইন দ্য ৱৰ্ল্ড। আৰু কিতাপখনৰ লেখক হৈছে আগ মেণ্ডিনো। কিতাপখনৰ ৰাইটাৰ হৈছে আগ মেণ্ডিনো। আৰু এইখন কিতাপৰ দাম হৈছে 150 টকা। মাত্ৰ 150 টকাতে আপোনালোকে এইখন কিতাপ কিনিব পাৰিব। আৰু এইখন কিতাপ আপোনালোকে কিনিব বিচাৰিলে এই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যনত কিতাপৰ লিংক দিয়া আছে। লিংকত ক্লিক কৰিলে আপোনালোকে কিতাপখন অৰ্ডাৰ কৰিব পাৰিব। ইয়াতে এটা কথা জনাই থওঁ যে আপোনালোকে লিংকটোত যেতিয়া ক্লিক কৰিব তেতিয়া ডেলিভাৰী অৰ্ডাৰত আপোনালোকৰ মোবাইল নম্বৰ আৰু নিজৰ এড্ৰেছটো দি দিব। তেতিয়া আপোনালোকৰ এড্ৰেছৰ মতে কিতাপখন আপোনালোকৰ হাতত পাই যাব। আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব, বেল আইকনটো দবাই দিব আৰু লগতে বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে এইখন ভিডিঅ' চাওঁতে যিখিনি সময় দিলে তাকলৈ মই ধন্যবাদ দিছোঁ আৰু আশা থাকিল আপোনালোকে কিতাপখন নিশ্চয় কিনি পেলাই পঢ়িব। ধন্যবাদ।